মই ভাবিছিলোঁ মানে এইটো কোনোবা ব্যক্তিগতভাৱে তেনেকুৱা কোনো ব্যক্তিগত নহয়, সকলোৱে মিলিজুলি বনাই থাকোঁতে ইমান ধুনীয়া এটা তাজমহলৰ ৰূপ ল'লে ন, ভাল লাগিল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড চিম্পিজ ব্লগ। মই বৰ্তমান উপস্থিত আছোঁ এতিয়া দিল্লীৰ আগ্ৰা তাজমহল চাবলৈ আহিছোঁ। চ' নহয়, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ হাতীগাঁও চিজুবাৰী মিনি তাজমহলত। কি ধুনীয়া পৰিৱেশ, মোৰ বেক চাইডে যিভাগ তাজমহল দেখা পাইছে এইভাগেই হৈছে মিনি তাজমহল। ব'লকচোন ভিতৰলৈ এবাৰ সোমাই যাওঁ, ভিতৰৰ পৰিৱেশটো এবাৰ কেনেকুৱা চাই আহোঁগৈ। এয়া মেইন গেটেদি সোমাই আহি আছোঁ এতিয়া বৰ্তমান আমি। এয়াই হৈছে গুৱাহাটীৰ চিজুবাৰীত অৱস্থিত মিনি তাজমহলৰ ভিতৰৰ ভাগ। চাৰিওফালে দৰ্জাৰ আছে, এইফালে এখন দৰ্জা, এইফালে এখন দৰ্জাৰ, আৰু এইফালে এখন দৰ্জাৰ, আৰু এইফালে এখন দৰ্জাৰ হয়। এইফালে এখন দৰ্জাৰ আছে, এইফালে এখন দৰ্জাৰ আছে, এই চাৰিওফালে চাৰিখন দৰ্জাৰ আছে ইয়াতে। চাৰিখন দৰ্জা কিহৰ কাৰণে আছে? এইখন তাৰমানে মুখ্য দুৱাৰ এইখন। হয়, মানে এইখন হৈছে মেইন দুৱাৰ, এইফালেদি আমি সোমাই আহিছোঁ। এখন মেইন দুৱাৰ হয়, সদায় খোলা থাকে। হয়, আৰু বাকী দৰ্জাবিলাক তাৰমানে উৰুজৰ সময়ত তাৰমানে এই দৰ্জা খুলি দিয়া হয়। চাৰিওফালৰ পৰা ভক্তবিলাকে আহি ইয়াত প্ৰে কৰিব পাৰে ৰীতি নীতি অনুযায়ী। চেনেলৰ পৰা আহিছে, তাৰ কাৰণে আপোনাক ধন্যবাদ। আৰু আপোনাৰ নামটো? মোৰ নাম মহম্মদ মহৰুম আলী। আৰু আপোনাৰ নাম? মোৰ নামটো চিম্পি শইকীয়া হয়। আচ্ছা আচ্ছা, থেংক ইউ। এইখন আমাৰ মানে মাজাৰ হয়, গুৰুজনৰ তাৰমানে দৰগাহ শ্বৰীফ বা গুৰুজনৰ সমাধি। আমাৰ ইয়াত তেখেত এজন আধ্যাত্মিক চুফি গুৰু হয়। তেখেতৰ নাম হৈছে হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী দেৱৰ তাৰমানে দৰগাহ শ্বৰীফ। হয়, আৰু ইয়াতে এনেকৈ এয়া যে আছে, এইভাগ যে আছে, এয়া মানে কবৰ এনেকুৱা হয় নেকি? আমি কবৰ বুলি নকওঁ, কবৰ বুলি ক'লে এইটো আমাৰ ভুল হ'ব। কাৰণ আমাৰ মানে প্ৰত্যেক ধৰ্মতে মানে আপোনাক বুজাই ক'লে বেছি ভাল হ'ব। তেখেত হ'ল এজন দেৱতুল্য হয়, দেৱংশী, তেখেতৰ গাত গুণ আছে। তেখেত এজন আধ্যাত্মিক চুফি গুৰু হয়, আৰু তেখেতৰ অগণন ভক্ত আছে, অসম বা তেখেতৰ শিষ্য আছে। তেখেতসকলৰ দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো বনাই গৈ থাকোঁতে তাজমহলৰ ৰূপটো লৈ ল'লে। সেইকাৰণে মানুহৰ মাজত এটা জনপ্ৰিয়তা হৈ গৈছে যে এইটো মানে মিনি তাজমহল। আমি ভক্তবোৰে বা আমাৰ মানে আমি এইটো মিনি তাজমহল বুলি নকওঁ, আমাৰ গুৰুজনৰ দৰগাহ শ্বৰীফ বুলি আমি কওঁ। আৰু ইয়াত প্ৰত্যেক বছৰে নৱেম্বৰ মাহৰ লাষ্ট উইক ছানডে এখেতৰ মানে উৰুজ মুবাৰক উদযাপন কৰা হয় বছৰি। আৰু এই মছজিদ নহয়, এইটো মছজিদ আৰু মাজাৰ দুটা বেলেগ হয়। এই মাজাৰভাগ আপোনাৰ ফালে কিমান দিন হ'ল? মানে এইটো এখেতকতো বহু বছৰ আগতে এখেতক ইয়াতে সমাধিস্থা কৰা হৈছিল। আৰু এই যিটো মানে নতুন ৰূপত দেখিছে তাজমহলৰ আৰ্হি, এইটো 2012ত আৰম্ভ কৰি 2019ত শেষ হৈছে মাজত। আৰু ইয়াত মানে অসমৰ বা বাহিৰৰ যিকোনো বিভিন্ন ধৰ্ম জাতি সকলো নিৰ্বিশেষে সকলোবোৰ ভক্তৰ কাৰণে এই দৰগাহৰ দুৱাৰ মুকলি হৈ থাকে। বহুত ভাল লাগিলে, আমিও আহিলোঁ। আৰু ইমান ধুনীয়াকৈ যে বনাইছে, এইজন মানে যোনটো মই কৈ আছোঁ আপোনাক, আমাৰ এখেতৰ ভক্তসকলৰ দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো নিৰ্মাণ কৰিছে। কোনোবাই ৰড দিছে, কোনোবাই চিমেণ্ট দিছে, কোনোবাই মাৰ্বল দিছে, এনেকৈ বিভিন্ন মানে মেটেৰিয়েলছ দি এই দৰগাহ শ্বৰীফটো বনাই গৈ থাকোঁতে তাজমহলৰ ৰূপটো ল'লে। এইটো মই আপোনাক জনাই দিছোঁ। আৰু এইটো মিস্ত্ৰীয়ে বনাইছে। এই মিস্ত্ৰীবোৰ আমাৰ অসমৰ নহয়, মেইন মিস্ত্ৰীটো হ'ল আমাৰ ইউপিৰ হয়। আৰু এখেতৰ যিজন গুৰুজন আমাৰ দাদা হুজুৰ হয়, তেখেতৰ মানে মাজাৰ বা সমাধি আছে লক্ষ্ণৌত। তেখেতৰ নাম হৈছে হজৰত চফি আলী শ্বাহ চফৱী। আৰু এখেতৰ যিজন গুৰু আমাৰ নানা হুজুৰ, তেখেতৰ ঘৰ ডিব্ৰুগড়তে আছিলে। তেখেতৰ এতিয়া মাজাৰ বা তেখেতৰ সমাধি আমাৰ মানে কামৰূপ আৰু দৰঙৰ সীমাত অৱস্থিত। তেখেতৰ পৰা গুৰু দায়িত্ব পাইছে। আৰু তেখেতে পাইছে আমাৰ যিজন আমাৰ দাদা হুজুৰ, তেখেতৰ মানে লক্ষ্ণৌত তেখেতৰ দৰগাহ বা সমাধি আছে। তেখেতৰ পৰা তেখেতে গুৰু দায়িত্ব পাইছে। এইটো আমাৰ বংশলতা ক্ৰমে আহি আছে, আৰু ভৱিষ্যতে মানে নতুন প্ৰজন্মৰ কাৰণে এইটো
বাহাল থাকিব। মানে ছাইডৰ কাম বাকী আছে, ধুনীয়া মানে ফুলৰ বাগিচা হ'ব, বাগিচা হ'ব, তাৰপিছত টাইম লাগিব। হয়, আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে। মই ভাবি আছিলোঁ মনত বেলেগ, আৰু আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে, বহুত ভাল লাগিলে। আকৌ আহিম, আৰু সকলো মানুহ আহক ইয়াতে ন, যিহেতু সকলো ধৰ্মৰ লোক ইয়াতে আহিব পাৰে, সকলোৱে আহক এবাৰ। আপোনালোকৰ ঘৰ হৈছে দৰঙত হয়, তেখেতে ইয়াৰে মাজাৰভাগ পৰিচালনা কৰি আছে। আৰু মই বাইদেউ আপোনাক মই এটা জনাই দিওঁ, লখিমপুৰৰ ডক্টৰ আবু তাহেৰ, তেখেতক আপুনি ভালদৰে জানিব চাগে, যিহেতু আপুনি লখিমপুৰৰ হয়। তেখেতৰ ছোৱালীজনীৰ নাম নাজানো, তেখেতৰ ছোৱালীজনীয়ে ইয়াতে আমাৰ এই ঈদৰ সময়ত তেখেতে ইয়াতে জিকিৰ পৰিৱেশন কৰি গৈছে। মোৰ ভাগলৈ আহিলোঁ, আপোনালোকক সম্পূৰ্ণ যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আংকুলজনে এই সবিশেষ সকলোখিনি জনাই দিছে আপোনালোকক। আপোনালোকে মতামতখিনি শুনিব, আংকুলজনৰ বক্তব্যখিনি শুনিব, তেতিয়া হয়তো আপোনালোকে গম পাব। আৰু কোনো ধৰ্ম, জাতি, বৰ্ণ, ভাষা কোনো নিৰ্বিশেষে ইয়াতে আহিব পাৰিব। কোনো ক'লে ময়ো আপোনালোকক দেখাবলৈ বা জনাবলৈ পাই সুখী হৈছোঁ। সকলোৱে মিলি এপদ এপদকৈ গোটাই বনাই থাকোঁতে ইমান ধুনীয়া এটা তাজমহলৰ ৰূপ দিছে যে আমি দিল্লী বা আগ্ৰাত গৈ কোনো এনেকুৱা তাজমহল নাচালেও ইয়াতেই ধুনীয়াকৈ তাজমহলটো দেখা পাইছোঁ। ক'বলৈ গ'লে এভাগ সৰু মিনি তাজমহল হয়, কিন্তু ইয়াৰে অৰ্থ বহুত আছে, যিহেতু আংকুলজনে সকলোখিনি জনাই দিছে আপোনালোকক। আছেনে আপোনালোকে? এয়া হৈছে মাজাৰ ওপৰভাগ, কি ধুনীয়া মাজাৰ ওপৰভাগ হয়, আৰু বৰ ধুনীয়াকৈ মানে তাজমহলৰ নিচিনাই ৰূপ দিছে। বহুত দিনৰ পৰা আহিম বুলি, কিন্তু আহিবলৈ পোৱা নাছিলোঁ, আজি আহিলোঁ আৰু আপোনালোককো দেখালোঁ। বা কেনেকুৱা লাগিছে, আপোনালোকে কোন আহিছে বা কমেণ্ট কৰি জনাই দিবচোন। আৰু এবাৰ আহকচোন, এইফালে আমি চাই লওঁ এবাৰ ইয়াতে বাহিৰ ভাগত কি আছে। এইপিনে যিখিনি দ জেগা দেখা পাইছে, এই দ জেগাখিনিতে আপোনাৰ এটা পুখুৰী হ'ব বুলি জনাইছে। আৰু ইয়াৰে এইবিলাক কাষৰ যোনবিলাক বাৰাণ্ডাৰী দেখিছে, এই বাৰাণ্ডাৰীতে হ'ব আপোনাৰ ফুলৰ বাগিচা। পুখুৰীৰ লগতে ফুলৰ বাগিচাখন হৈ গ'লে এই তাজমহলটো যে সেই ডাঙৰ তাজমহলটোৰ নিচিনা চেমি হৈ যাব। আৰু আমি সকলোৱে আশা কৰিছোঁ যাতে এই মিনি তাজমহলটো সেই ডাঙৰ তাজমহলটোৰ দৰে দেখাত গঢ় লৈ উঠে। আমাৰ দৰে বহুতো মানুহ আছে যি নেকি আজিলৈকে দিল্লী বা আগ্ৰাত গৈ সেই ডাঙৰ তাজমহলটো চাবলৈ সুবিধাকণো পোৱা নাই। গুৱাহাটীত অৱস্থিত মিনি তাজমহলৰ সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰা। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিলোঁ, আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মই আগলৈ আগবাঢ়ি যোৱাত আপোনালোকে মোক সহায় কৰিব। আকৌ এদিন নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।